Hello guys, আজি ফ্ৰেঞ্চ ফ্ৰাইৰ এটা ৰেচিপি লৈ আহিছো তেতিয়াহলে ব্লগ লৰলৈকে ৰেচিপিটো আগবাঢ়ো তাত মই সিজোৱা অলপমান আলু লৈ লৈছো আৰু এইখিনি ভালকে মোহাৰি লম যাতে ইয়াত গোটা আলু নাথাকে মই ইয়াত সৰু গ্লাছ এটা ব্যৱহাৰ কৰিছো আপোনালোকে যিকোনো ব্যৱহাৰ কৰিব পাৰে যেটো মানে মোহাৰিলে গোটা বস্তুটো নাথাকে তেনেকৈ ব্যৱহাৰ কৰিলে হ'ল আৰু আলুখিনি সম্পূৰ্ণৰূপে মিহি কৰি ললো ইয়াত ব্যৱহাৰ কৰিম এচামুচ পৰিমাণে জালুকৰ গুড়ি আৰু সোৱাদ অনুযায়ী নিমখ আৰু লগতে ইয়াত 2 চামুচ মান পৰিমাণে ময়দা ব্যৱহাৰ কৰিম আৰু এইখিনি ভালদৰে আমি হাতেৰে মঠি লম এক সুন্দৰকৈ এটা ডলৈ পৰিণত কৰি লম এতিয়া আপোনালোকে কৰিব পাৰে ভালকৈ ৰুটি নিচিনা বেলি আপোনালোকৰ সোৱাদৰ অনুযায়ী শেপ দিব পাৰে দীঘলকৈ শেপ দিব পাৰে বা এই ৰুটিখনৰ নিচিনা বনাই আকৌ দুভাজ কৰি চুটি চুটিকৈ শেপ দিব পাৰে যিকোনো এটা শেপ দি আপোনালোকে কাটি ল'ব পাৰে ধুনীয়াকৈ শেপ দিয়া সম্পূৰ্ণ হৈ গ'ল এতিয়া চাওক মই তেলত দিবলৈ আৰম্ভ কৰিলো মই চুটি চুটিকৈ শেপ দিছো ভাল লাগে তাৰ বাবে চাওক এইখিনি পুৰিছে লাহে লাহেকৈ আৰু এটা সুন্দৰ ৰঙলৈ পৰিণত হৈ আছে হৈ গ'ল চাওক ফাইনেল মোৰ হৈ গ'ল ইমান ধুনীয়া লাগিছে নহয় দেখিবলৈ আৰু খাওঁতে ইমান সোৱাদজনক হৈছিল নহয় বিলিভ কৰিব নোৱাৰো মই